এজনে কথা কোৱাৰ কাৰণে অপেক্ষা কৰি থাকে আৰু এজনৰ কথা কোৱাৰ ইচ্ছাই নাথাকে। এনেকৈ কিছুমান সম্পৰ্ক ভাঙি শেষ হৈ যায়। সময়ৰ সৈতে যদি এটা সম্পৰ্ক শেষ হৈ যায়, তেতিয়া বুজি ল'বা সেই সম্পৰ্কত ভাল পোৱা নাছিল, প্ৰয়োজনহে আছিল। বস্তু যেতিয়া পুৰণা হয়, মায়া সিমান বাঢ়ে। সম্পৰ্ক যিমান গভীৰ হয়, অৱহেলা সিমান বাঢ়ে। হেৰুৱাৰ যন্ত্ৰণা কেৱল সিয়েই উপলব্ধি কৰিব পাৰে, যে এসময়ত তাৰ প্ৰিয় মানুহটিক হেৰুৱাইছিল। যিমান সহজে মানুহক ভাল পোৱা হয়, সিমান সহজে কাকো পোৱা নাযায়। যিমান সহজে মানুহক এৰি দিব পৰা যায়, সিমান সহজে ঘূৰাই আনিব পৰা নাযায়। পৃথিৱীৰ সকলোতকৈ অসহায়টো সিয়ে, যিয়ে নিজৰ দুখ, কষ্ট, খং, অভিমান কাকো দেখাব নোৱাৰে। অলপ চিঞৰি কান্দিব নোৱাৰে, মাথো চকুৰ পানীহে লুকাই আহে। সঁচা কথা ক'বলৈ সাহসৰ প্ৰয়োজন হয়, আৰু সঁচা কথা সহ্য কৰিবলৈ মনুষ্যত্বৰ প্ৰয়োজন হয়। স্বাৰ্থপৰ মানুহবোৰে ভালকৈ জানে কাক কেতিয়া ইউজ কৰিব লাগে আৰু কেতিয়া ইগনৰ কৰিব লাগে। সকলো কাষত যদি ভাল হৈ থাকিব বিচৰা, তেতিয়া হ'লে চকু থাকোতেও অন্ধ হোৱা, কাণ থাকোতেও কম শুনা, আৰু মুখ থাকোতেও বোবা হোৱা। কোনে আপোনাক ভাল পায়, কাক আপুনি ভাল পায়, এইবোৰ চিন্তা বাদ দি ভগৱানৰ ওপৰত ভৰসা ৰাখক। ভগৱানে নিশ্চয় আপোনাক ভাগ্যৰ উপযুক্ত কাৰোবাক ৰাখিছে। যিটো মানুহে তোমাক সন্মান কৰে, সি জানে তোমাৰ মূল্য কিমান তাৰ কাষত, সেয়ে তাক কিমানখিনি মূল্য দিবলৈ চেষ্টা কৰিবা। পৃথিৱীত দুইজন মানুহক বেছি ভাল পোৱা উচিত। এজন হ'ল যিয়ে তোমাক জন্ম দিছে, আৰু আন এজন হ'ল যাক পোৱাৰ কাৰণে তোমাৰ জন্ম হৈছে। তুমি যেতিয়া ভাল কিবা এটা কৰিবা, তেতিয়া বহুতে তোমাক দেখি হাঁহিব, তোমাক দেখি হিংসা কৰিব, তাৰ পিছত তোমাক বাধা দিব, তাৰ পিছতহে তুমি সফল হবা। জীৱনত ঠগিলে হয়তো বিশ্বাস নষ্ট হয়, কিন্তু শিকা হয় বহুত কিবা। সময় বহুত মূল্যৱান বস্তু, যিয়ে সময় সঠিক ব্যৱহাৰ কৰিব জানে, তাক পৰাস্ত কৰাৰ কোনো শক্তি পৃথিৱীত নাই। টকাই মানুহৰ অৱস্থা পৰিৱৰ্তন কৰিলেও স্বভাৱ সলাব নোৱাৰে। যেতিয়ালৈকে সপোন পূৰণ হোৱা নাই, তেতিয়ালৈকে সপোন দেখা এৰি নিদিবা। আৰু এইটো সপোন সেইটো সপোন নহয় যিটো তুমি শুই শুই দেখা। এইটো সপোন হ'ল সেইটো যিটো তোমাক শুবলৈ নিদিব। তুমি যদি কিবা এটা কাম ভালকৈ কৰিব নোৱাৰা, অন্ততঃ আৰু এবাৰ চেষ্টা কৰি চোৱা। পকেটত টকা নাথাকিলে বুজিব পাৰি দুনিয়াখন কিমান কঠিন।